অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড এটা গুৰুত্বপূৰ্ণ আপডেট চৰকাৰৰ পৰা। অৰুণোদয় আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ফেব্ৰুৱাৰী মাহত 8,000 টকা দিয়াৰ কথা আছে এইটো কাৰণে আপুনি ৱেইট কৰি আছে। কিন্তু এটা বেয়া খবৰ আহিছে আৰু এটা ভাল খবৰো আহিছে। অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটো আপোনালোকে এতিয়া ফেব্ৰুৱাৰী মাহত নেপাবও পাৰে, কিন্তু অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো তেওঁলোকে বৃদ্ধি কৰিব বুলি কৈছে। সম্পূৰ্ণ খবৰটো কি হয় মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত জনাম এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে আপোনালোকে অৰুণোদয় আঁচনি যদি নতুন আবেদন কৰিম ভাবিছে তেনেহলে কি কৰিব লাগিব আৰু অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে কোনবিলাক কাম আপুনি এতিয়া শুদ্ধ কৰিব লাগিব সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোৰ পৰা সবিশেষ ডিটেইলত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, চৰকাৰে যিহেতু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই আটাইকেই মাহৰ পইচা একলগ কৰি ফেব্ৰুৱাৰী মাহত তেওঁলোকে 8,000কৈ টকা দিয়াৰ কথা আছিল। টোটেল 5,000 টকা আৰু 3,000 টকা তেওঁলোকে বিহু উপহাৰ হিচাপে দিয়াৰ কথা আছিলে। কিন্তু এতিয়া এটা আপডেট আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ইংগিত দিছে যে ফেব্ৰুৱাৰী মাহত যিটো আপোনালোকক 8,000 টকা দিয়াৰ কথা আছিলে এইটো খুব সম্ভৱতঃ আপোনালোকে নেপাব পাৰে। মানে 8,000 টকাটো যিটো আপোনালোকক ফেব্ৰুৱাৰী মাহত তেওঁলোকে দিব কৈছিলে একলগ কৰি আটাইখিনি পইচা, কিন্তু সেইটো আপুনি নেপাব পাৰে। কিয় নেপাব পাৰে সেইটো আপোনালোকক তেওঁলোকে এতিয়া মাৰ্চ মাহত দিব বুলি কৈছে। কিন্তু ইয়াৰ ওপৰত অফিচিয়েল আপডেট আহি যোৱা নাই, কিন্তু যিবিলাক নিউজ হয় নিউজৰ পৰা জানিব পৰা গৈছে, নিউজ চেনেলৰ পৰা জানিব পৰা গৈছে যে আপোনালোকৰ এই পইচাটো খুব সম্ভৱতঃ আপুনি মাৰ্চ মাহতহে লাভ কৰিবগৈ পাৰে। ভাল খবৰটো এইটো যে আপোনালোকৰ যিটো পইচা সেইটো তেওঁলোকে বৃদ্ধিও কৰিব পাৰে। মানে 8,000 টকা সলনি ধৰি লওক 9,000 দিব পাৰে বা 8,500 দিব পাৰে বা 10,000 দিব পাৰে। কেনেকৈ দিব, কি দিব সেইটো আমি আহিবলগীয়া সময়তে জানিম। কিন্তু আপোনালোকে যদি ফেব্ৰুৱাৰী মাহত পইচাটো লাভ নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। মাৰ্চ মাহত গৈ আপুনি এই পইচাটো লাভ কৰিব। এতিয়া ফেব্ৰুৱাৰী মাহত যদি পইচা নিদিয়ে এটা ভাল কথা আৰু হ'ব কি, যিসকলে ধৰি লওক নতুনকৈ আবেদন কৰিম ভাবিছিলে আপোনালোকৰ অঞ্চলত যদি অৰুণোদয় কাম চলি আছে এতিয়াও নথিপত্ৰ যদি লৈ আছে তেনেকুৱা ক্ষেত্ৰত নথিপত্ৰ সহকাৰে এখন এপ্লিকেশ্যন লিখিও আপোনালোকে ছাবমিট কৰিব পাৰে যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয়। আৰু কিবা কাৰণত যদি আপোনালোকৰ নাম বাদ পৰিলে বা নাম নাহিলে তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয়ত অন্তৰ্ভুক্ত হোৱা এটা ভাল সুবিধা চৰকাৰে এতিয়া দিছে। যদি আপোনালোকৰ অঞ্চলত কাম চলি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী হয় বা নতুনকৈ আবেদন কৰক বা পুৰণা হিতাধিকাৰী হওক আপোনালোকৰ যিটো DBT সেইটো ইনেবল হৈ থাকিব লাগিব, মানে আধাৰ চিডিং হৈ থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টৰ লগত আধাৰ চিডেড নাথাকে তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰে, সেইটো কথা আপোনালোকে মনত ৰাখিব। বাকী অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো মাৰ্চ মাহৰ তেওঁলোকে 20 তাৰিখে দিয়ে নে শেষত দিয়ে সেইটোৰ ওপৰত একো আপডেট নাই। চৰকাৰে ইয়াৰ ওপৰত যেতিয়া আপডেট দিব অফিচিয়েলি মই আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' ইয়াৰ ওপৰত লৈ আনিম। গতিকে অৰুণোদয়ত যিসকল লোকে আবেদন এতিয়ালৈকে কৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ। আপুনি যদি অৰুণোদয়ত আবেদন কৰিব বিচাৰে কৰিব পাৰে। চৰকাৰে এইটো হ'ব পাৰে যে আপোনালোকক এই যিটো 8,000 টকা দিব বুলি কৈছে এইটো পইচাত আপোনালোকৰ পইচা নাহিব পাৰে, কিন্তু আহিবলগীয়া সময়ত যদি চৰকাৰ থাকে আহিবলগীয়া সময়ত অৰুণোদয় পইচা লাভ কৰিব। যদি নতুন চৰকাৰ আহে আৰু অৰুণোদয় আঁচনি কণ্টিনিউ ৰাখে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ আহিবলগীয়া সময়ত অৰুণোদয় আঁচনি যেতিয়া নাম অন্তৰ্ভুক্ত হ'ব তেতিয়া আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰি আপোনালোকৰ যিটো পইচা সেইটো তেওঁলোকে দিব। গতিকে এইটোৱে আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।